কিয় বা নাজানো আজিকালিৰ মানুহবিলাকে কেৱল চৰকাৰী চাকৰি কৰি থাকে। চৰকাৰী চাকৰি থাকিলে বোলে তাৰ ঘৰত ছোৱালীক বিয়া দিব, চৰকাৰী চাকৰি থাকিলে বোলে সি সুখত খাব, তাক ৰেচপেক্ট কৰিব। যি ল'ৰাৰ বোলে চৰকাৰী চাকৰি আছে তাৰ পিছি বোলে কেৱল ছোৱালী লাইন ধৰে। আচ্ছা, তেনেহ'লে চৰকাৰী চাকৰি এটাই কি জীৱনৰ সফলতা নেকি? চৰকাৰী চাকৰি নাথাকিলে জীৱনত সফলতা অৰ্জন কৰা নাযায়? মোৰ মতে বন্ধুসকল, একৰ্ডিং টু মি, চৰকাৰী চাকৰি সফলতা নহয়। কিয়নো মোৰ মতে চৰকাৰী চাকৰি কৰি কেৱল মাত্ৰ আপোনালোকে এটা সংসাৰ ভালকৈ চলাব পাৰিব, বিয়াৰ পিছত ভালকৈ হয়তো জীৱন যাপনটো ভালকৈ কৰিব পাৰিব। কিন্তু যিটো লাক্সাৰী লাইফ বুলি এটা কথা আছে না, যে বিলাসী বাহন, বিলাসী ঘৰ, তেনেকুৱা লাইফ ষ্টাইলত আপোনালোকে চৰকাৰী চাকৰি কৰি কেতিয়াও জীৱনটো কটাব নোৱাৰে। মই আপোনালোকক এটা কথা কৈ আছোঁ, আমাৰ ভাৰতবৰ্ষতে সবতকৈ ধনী ব্যক্তিজন আছে, সেইজন হৈছে মুকেশ আম্বানী, আৰু সেইজনেই ব্যৱসায় কৰে। সেইটো ভাৰতবৰ্ষৰ কথা বাদে দিয়া, আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ যে সবাতোকৈ ধনী ব্যক্তি আছে, আপোনালোকে ভালকৈ বিচাৰিব, ভালকৈ খোঁজ লৈ চাব, তেওঁ কিন্তু ব্যৱসায় কৰে। অকল চৰকাৰী চাকৰিয়ে জীৱনত সফলতা নহয়। আপোনালোকে জীৱনত সকলো সময়তে সেলফ ডিপেণ্ডেণ্ট হ'ব চেষ্টা কৰিবা। অকল যে মই ব্যৱসায়ৰ কথা ক'লোঁ সেইটোৱে যে ছাকচেছৰ পথ, সেইটোৱে ছাকচেছৰ পথ নহয়, সেইটোৱে সফলতাৰ পথ নহয়। সফলতাৰ বহুত ৰাস্তা আছে। সেইকাৰণে নিজকে এনেকৈ প্ৰস্তুত কৰিবা, নিজকে এনেকুৱা এটা ৰাস্তাত উপনীত কৰিবা যাতে ছাকচেছ তোমাক দেখা দিয়ে। কেৱল চৰকাৰী চাকৰি নহ'লে, কেৱল ব্যৱসায় নকৰিলে তথাপিও যাতে ছাকচেছ আহে জীৱন। তেতিয়া দেখিবা চকু মেলিলে য'তে আপোনালোকে দেখিবা ততেই পইচা।